নমস্কাৰ বন্ধুসকল, মই আহিছোঁ গৌৰীসাগৰ নপুখুৰী শিৱদৌলত আৰু আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ এই গৌৰীসাগৰ নপুখুৰী শিৱদৌলটো দেখুৱাবলৈ। বলক তেনেহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ভিতৰত সোমাবলৈ হ'লে আপুনি 5 টকা দি টিকট কাটিব লাগিব। এই দৌল গৌৰীসাগৰত অৱস্থিত। দৌলটিত নতুনকৈ ৰং কৰি দিয়াৰ বাবে বহুত ধুনীয়া লাগিছে দেখিবলৈ। আগতে অকণমান ৰং চং নাছিলে, বেয়া দেখিছিলে। এই নপুখুৰী শিৱদৌল আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত উৎসৰ্গা কৰা হয়। ভিতৰখন ইমানেই আন্ধাৰ, এইকণ যিকণ পোহৰ পৰি আছে সেইকণহে দেখা পায়, তাৰ বাহিৰে বেলেগ একোৱেই দেখা নাপায়। কোনোবা যদি ওচৰত গৈও থাকে একো গম নাপাব আপুনি। মোৰ সোমাবলৈকে ভয় লাগিছে ভিতৰলৈ। ভগৱানক মই ইয়াৰ পৰাই সেৱা জনালোঁ আৰু মানে মোৰ সোমাবলৈ সাহস হোৱা নাই ইয়াৰ ভিতৰলৈ। এই দৌলটিৰ উচ্চতা 25.95 মিটাৰ আৰু এয়া দৌলৰ পিছফালে। বৰ্তমান এই ঠাইবোৰত ফুলনিৰ বাগিচা বনাই থকা হৈছে আৰু কিছুদিনৰ পাছত হয়তো ইয়াত এখনি ধুনীয়া ফুলনি বাগিচা হ'ব। ইয়াত আহি নিশ্চয় ভাল লাগিব। মোৰ পিছফালে চাওকচোন কিমান ডাঙৰ এডাল পুখুৰী আছে। এই ঠাইখন আগতকৈ বহুত ধুনীয়া কৰিলে। দৌলটিকো সুন্দৰকৈ সজাই পৰাই তুলিছে। এই পুখুৰী পাৰত যদি সুন্দৰকৈ ফুল ৰুই দিয়ে আৰু পৰ্যটকৰ আকৰ্ষণ কৰিবলৈ কিছুমান যদি কাম কৰে তেনেহ'লে ইয়ালৈ বহুত পৰ্যটক অহাৰ সম্ভাৱনা আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।